Hello everyone, good morning. আৰু আজি এটা বিশেষ ব্লগ বনাম মানে আমাৰ আজি নলবাৰী প্লেনেটোৰিয়ামটো চাবলৈ যাম। সো মোৰ অন্য এটা ভিডিঅ'ৰে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই দেখিছেনে বাহিৰত আছোঁ, এয়া জুই ধৰিছে, জংঘল চব পুৰি দিছে একদম। সো আজি ভিডিঅ'টো চাই থাকিব, আপোনালোকক নলবাৰী প্লেনেটোৰিয়ামটো দেখাম। দীপু দেখিছেনে ক'ৰবাত যাবলৈ ৰেডি হৈছে? হাই কোৱা এভৰিৱানক, হাই কোৱা। একো নকয়। আৰু আমাৰ ঘৰত আজি আলহী আহিছে, দেখিছেনে নাই? সেয়া চাওক আমাৰ খুৰী। হাই। আৰু বহুত মানুহ আহিছে। আৰু আজি খানাটো বাহিৰত হ'ব। চাওক আমাৰ খুৰীৰ ছোৱালী। হাই কোৱা। হাই কৃষ্ণা। আৰু এইটো খুৰীৰ বায়েক হয়। হাই। আৰু এইটোও খুৰীৰ বায়েকৰ ছোৱালী। চ' আজি ভিডিঅ'টো চাই থাকিব। চ' মই এতিয়া গা ধুলোঁ আৰু এতিয়া আমাৰ ভাত হৈছে আৰু আমাৰ খুৰী আজি এটা স্পেচিয়েল ডিছ বনাইছে, আপোনালোকক দেখাই আছোঁ। এয়া চাওক আমাৰ খুৰী আজি এটা স্পেচিয়েল ডিছ বনাইছে, এইটো পনীৰৰ ধুনীয়া ৰেচিপি বনাইছে। আপোনালোক খাই লৈ পেলাই ৰিভিউটো দি আছোঁ। আৰু ৰেচিপিটো ৰন্ধা মানুহ এইজন কেনেকুৱা হয় কৈ আছোঁ। আৰু আমাৰ মায়ে বনাইছে এইটো তৰকাৰী, দেখিছেনে? এই দালি আৰু আজি ৰেচিপিটোত আছে মানে পনীৰ আছে আৰু এই ভাজা, এই দেখিছেনে? তৰকাৰী, দালি, চব্জি। চ' চাই থাকিব ভিডিঅ'টো। চ' ইয়াতে ভাত খাবলৈ বহিছে, চাওক কেনেকুৱা হৈছে খানা? ধুনীয়া হৈছে, পাৰফেক্ট, টেষ্টি, পাৰফেক্ট। আমি মোকো দেখুৱাওক বাট বাপৰে, চবকে দেখাব লাগে মানে। এই চাওক চবে আহক প্ৰাইজ। চ' আজি আমাৰ খানাত ভেজটোৱে আছে, দেখিছেনে আপোনালোকে? ভেজ চব, দালি ভাত তৰকাৰী, মানে ইহঁতে মানে মাছ মাংস নাখায়, চ' মানে ভেজে কৰিলোঁ। গাইজ এতিয়া আমি ৰেডি হ'লোঁ প্লেনেটোৰিয়াম চাবলৈ। আৰু মই কেমেৰা পাৰ্চন বুলি জানেনে? এয়া চাওক মোৰ খুৰীৰ ছোৱালীটো। চাম এতিয়া গৈ থাকোঁ আৰু বাকীবোৰ আহিব ৰেডি হৈ আছে বাৰু, তাহাঁতৰ অলপ টাইম লাগিব। চ' গাইজ দেখিছেনে চব ৰেডি হৈছে এতিয়া যাবলৈ। হাই হাই। চ' আমি গৈ থাকোঁ এতিয়া। আমি দেখিছেনে আই কাৰ্ড লৈছোঁ, মানে আই কাৰ্ডখন ল'লে অলপ কমতে হয়। আৰু এইবিলাক ষ্টুডেণ্ট, তাই এটা ষ্টুডেণ্ট হয়, মোৰ ষ্টুডেণ্ট হয়। চ' যিবিলাক ষ্টুডেণ্ট আছে চ' আই কাৰ্ডখন লৈ আহিব লগত, তেতিয়া অলপ কমতে পাব। চ' যাই থাকোঁ, বাই বাই। এয়া আমাৰ নলবাৰী প্লেনেটোৰিয়াম, আমাৰ ওচৰতে হয় সৰিয়হতলীত। ইয়াৰ ভিতৰত সোমাই কিনে দেখিছেনে চবকেইটা গ্ৰহৰ একদম পুৰা ধুনীয়াকৈ ছবি আঁকাই আছে। আৰু আপোনালোকে পঢ়ি চাব পাৰে ইয়াত কি দিয়া আছে, সকলোবিলাক গ্ৰহ সৌৰজগতৰ। আৰু আপোনালোকে ইয়াত ওজনো জুখিব পাৰে, মানে কোনটো গ্ৰহত কেনেকুৱা ওজন হয় সকলোৰে। দেখিছেনে ওজন জোখা মিচিং, ইয়াত আপোনালোকে ৱেটটো চাব পাৰে কোনটো গ্ৰহত কেনেকুৱা ৱেট। ইয়াত চবে উঠি চাই আছে, দেখিছেনে? আৰু মোৰ ইয়াত 55 দেখাইছে। আজি আমাৰ শ্ব'টো শেষ হ'ল, আমি এতিয়া আপোনালোকে আহিব চাবলৈ। শ্ব'টো শেষ হ'ল আমাৰ। সাবস্ক্ৰাইব কৰিব চেনেলটো, লাইক আপোনালোকে ওজনটো চাব পাৰে কিমান হৈছে। বিভিন্ন প্লেনেটত বিভিন্ন প্লেনেটত আমাৰ হৈ গ'ল চোৱা।
আপোনালোকে আহিব পাৰে ইয়াত নলবাৰী। বাকী প্লেনেটৰিয়ামৰ বাহিৰৰ মানে যোনটো মানে পৰিৱেশ আছে সেইটো বহুত ধুনীয়া হয়, চবফালে গ্ৰীণ গ্ৰীণ। আপোনালোকে ফটোশ্বুট কৰিব পাৰে ইয়াতে। চ' গাইজ এতিয়া আমাৰ চোৱাটো হ'ল, এতিয়া মানে ফটোশ্বুট চলি আছে চববিলাকৰ। দেখিছেনে আপোনালোকে? সেইভাগে ফটোশ্বুট আৰু এইভাগে ফটোশ্বুট। এই চাওক কি একদম পুৰা প'জ দি আছে আমাৰ মাহঁতে আৰু খুৰীহঁতে। চাই লওক কি পুৰা প'জ দি আছে, দেখিছেনে? চাই লওকচোন, প্লেনেটৰিয়াম যাব আহে এইবিলাক কৰি আছে। চ' আপোনালোকে আহিব, বহুত ধুনীয়া এইবিলাক এৰিয়াটো হয়। চ' শ্ব'টোৱে হ'ল, আমি এতিয়া ৰিভিউ ল'ম কেনেকুৱা লাগিল চাই। চ' মহিলাসকল কেনেকুৱা লাগিল চাই আজি? ভাল লাগিল, ভালেই লাগিছে। চ' যাৰ যাৰ সৰু জগতৰ প্ৰতি ইণ্টাৰেষ্টেড চ' চাব আহিব পাৰে আৰু আহিম নেক্সট। শ্ব'টোৰ ভিতৰত আচলতে মোবাইলটো নিব নিদিয়ে, চ' আমি উঠাব নোৱাৰিলোঁ ভিতৰত, চব অফ কৰিব দিম মোবাইলটো। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব। বাই বাই বাই। আৰু এইকেইখন আমি এনেই ফটো উঠিছিলোঁ আৰু ইয়াত 6 মান্থৰ মূৰে মূৰে মানে বেলেগ বেলেগ মানে পাৰ্ট আহি থাকে প্লেনেটৰিয়ামৰ। চ' আপোনালোকে মানে চাব পাৰে আহিলে। নেক্সট 6 মান্থত বেলেগ হ'ব এটা পাৰ্ট।